এটা ডায়লগ দি দিয়া এ আপা কিবা কিনবি নি আসলে ফটো ফটো বস্তু হোৱা নাই হাঁহি দে খিনাইছ নাই ভিডিঅ' কৰা নাই খিনাইছ আগতে সেইকাৰণে ফটো এংগলটো মিলাই আছো হোৱা নাই ফটো এংগলটো মিলাই আছো ইফালে মুখখন ঘূৰাই দে তোৰ ঘূৰা Okay guys, good morning. আৰু এতিয়া মানে আজি ৰুমতে সানডে যিহেতু খানা বনাম বুলি ভাবিছিলোঁ আৰু এইফালে দেখা পাইছে পুৰা মাংস মানে মই ভালকৈ ইমান বনাব নোৱাৰোঁ এইফালে কেনেকুৱা আহিছে কালাৰটো এবাৰ কমেণ্টত জনাব আৰু এতিয়া মানে হৈ গ'ল দিব মাংসটো ইয়াত মানে এইখিনি পুৰা মাংসৰে দুজন চলি আছে এবাৰ কালাৰটো কেনেকুৱা আহিছে চাওক আৰু জনাবাদি পুৰিলে আৰু আপোনালোকৰ কাৰণে মানে সৰুকৈ কেঁচাকৈ মাংস অকণমান দিছোঁ এটা টেষ্ট কৰি চাওক এইফালে মানে পানী পুৰা গৰম কৰি থকা হৈছিলে আৰু এইফালে কাঁহীতে ধুবলৈ অৱস্থা নাইকিয়া হৈ আছে কাঁহীতে ধুব লাগিব আৰু এইফালে কণ্ডিশ্যন বহুত বেয়া হৈ আছে গতিকে বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰক আৰু মাংসত ফ'কাছ কৰক যেনেকুৱা পাইছে চানডেত মানে এনেকৈ যদি মাংস আনি পেলাই বনাই খাব পাৰে ন মজাটোৱে বেলেগ হয় মোৰ মাংস একেবাৰে ভালকৈ বনাবই নাজানো আৰু মানে লাহে লাহে শিকিছোঁ যিহেতু এতিয়া বনাই খাব লগা অৱস্থা হোৱাৰ কাৰণে এতিয়া লাহে লাহে জানিব লৈছোঁ আৰু এতিয়া মানে কেছটো কিয় মই ভাবিছিলোঁ মটৰ ব্লগ কৰিম আৰু আজি ক'ৰবাত যোৱা প্লেনিং আছিলে এতিয়া যাব নোৱাৰিম কাৰণ এটা প্ৰব্লেম হৈ আছে মোৰ যিটো এডপ্টাৰ আছিলে এডপ্টাৰটো মানে সেইদিনাখন হেলমেটটো পৰি পেলাই এডপ্টাৰটো এৰাই থাকিলে তো সেইকাৰণে এতিয়া মটৰ ব্লগ কৰিব পৰা নাই আৰু আজি এইটো বস্তু ফিটিং কৰিম ৰাতিৰ ভিতৰত শুকাই যাব আৰু এটা মানে বেছি ভাল লাগিছে মানে দীপ্তি বা বুলি মানে আমাৰ ইউটিউবৰ চিনাকি আছিলে ইউটিউবৰ আমাৰ এটা গ্ৰুপ আছিলে তো সেই গ্ৰুপটোত বহুতখিনি মানুহ মানে আজিলৈকে লগ পাইছোঁ আৰু দীপ্তি ভাগ তেনেকৈ ৰাজস্থানে ক'ৰবাত তেনেকৈ থাকে আৰু তো বাহঁতো মানে বাহঁতৰ অৰিজিনেল ঘৰ আছিলে নলবাৰী আৰু আজি আহি আছে আমাৰ নগাঁও মানে মৃত্যুঞ্জয় মন্দিৰত আহিছিলে তো মোক ফোন কৰিলে আৰু মই এতিয়া অলপ পিছত মানে ভাতটো খাই কৰি তালৈ যাম মানে বহুত দিন বুলি ক'বলৈ গ'লে মানে ইউটিউব চিনাকি বা আজি ফাৰ্ষ্ট লগ পাম তো দাদাকো লগ পাম গোটেই ফেমিলি আহিছে তো ফটাফট ভাত খাই লৈ মই যাম দীপ্তি বাহঁতৰ ওচৰত মানে উৰিয়াগাঁও চকটোতে লগ কৰিম তো বাহঁতো মানে আকৌ বৰদোৱা যাবগৈ গতিকে সোনকালে আকৌ ওলাব লাগিব কাৰণ ইমান দূৰৰ পৰা আহিছে যিহেতু লগ কৰি সোনকালে বাহঁতো যাম বুলি কৈছিলে গতিকে আমি তাত গৈ পেলাই লগ পাম আৰু কি কৰোঁ সকলোখিনি আপোনালোকক দেখাই দিম চব Okay guys, তো এফালে মাংস ৰেডি হৈ গ'ল এতিয়া আবার চাওক না তো দেখা পাইছে মানে লাহে লাহে বনাব পাৰিছোগৈ মাংস আৰু কালাৰটো ধুনীয়া আহিছে আপোনালোকে যদি লোভ লাগিছে এবাৰ কমেণ্ট কৰক মই মানে ধুমাধুম কমেণ্টতে দি দিম আৰু এইফালে দেখিছে পুৰা ৰঙা ৰঙা আলু guys, এতিয়া আহি গ'ল মেইন মালটো আৰু এইফালে আছিলে মজা গোটেইখিনি খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই যিহেতু দীপ্তি বাহঁতো আহি আছে সোনকালে ওলাই যাব লাগিব আৰু আজি যিহেতু চানডে অলপ ওলাই যাওঁ তো লগৰ এজনী আছে পাগল এজনী তো তাইৰ ওচৰতো যাম তাৰপিছত তাইক লৈ আহিব মানে আজি অকণ ওলাই যাম যিহেতু মাছ মাৰ কাৰণে ক'তো ওলাই যাব পৰা নাছিলোঁ আৰু আজিৰ পৰা পূৰা ফ্ৰী হয় তো আপোনালোকে চাগে ভাবে মই কিহত জব কৰি আছিলোঁ মই মানে আজি এইটো ৰিভিল কৰি দিছোঁ মই একচুৱেলি ময়ো বেংকতে কাম কৰি আছিলোঁ তো বেংকৰ ডিউটিৰ কাৰণে মাৰ্চ মাহৰ ভিডিঅ' ইমান দিব পৰা নাছিলোঁ কিন্তু এতিয়া পৰা আপোনালোকে পূৰা ভিডিঅ' পাব আৰু ফাৰ্ষ্ট ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিছোঁ এইটো ব্লগটো হয়তো লেটকৈ আহিব পাৰে মাংস পৰা ষ্টাৰ্ট আছে তো ভাত খোৱা টাইম হৈ গ'ল আৰু এইফালে আধা আধি দবাই শেষে কৰিলোঁ মানে অকলে গোটেইখিনি মাৰিলোঁ ভাত তো নিজে খাই নিজেই মানে টেষ্ট পাইছোঁ সঁচাকৈ বহুত ভাল লাগিছে মাংসটো এতিয়া ভাতটো খাই লওঁ বেছি টাইম নাই যিহেতু দীপ্তি বাহঁতো আহি পাই যাবই তাৰপিছত দীপ্তি বাহঁতক লগ কৰি আকৌ ওলাই যাম বেলেগ ইফালে গতিকে বাবা এইফালে দেখা পাইছে আৰু এইফালে আছিলে দীপ্তি বাইদেউ আৰু দীপ্তি বাইদেউ ভিডিঅ'ত দেখা পাই থাকে এইফালে দাদা আৰু দাদাহঁতৰ লগত তেনেকৈ কণ্টেক্ট হয় কিন্তু মানে ইয়াত নাথাকে কাৰণে লগ পোৱা নাছিলোঁ আৰু এইফালে বাইদেউৰ মা আৰু দেউতা আছিলে আৰু এতিয়া বৰদোৱা গৈ আছিলে আপোনালোক মৃত্যুঞ্জয় মন্দিৰ চালে মোৰ ইয়াতে ঘৰ ফাৰ্ষ্টৰ পৰা চিনাকি আছিলে ইউটিউব জাৰ্ণিত মানে এটা ভাল লাগিলে বহুত দূৰৰ মানুহ চিনি পালোঁ আৰু গুড ইভিনিং আৰু এতিয়া আমি ওলাই আহিছিলোঁ মানে আমাৰ জিৰ' গ্ৰাউণ্ডত আৰু গম পাই এইটো জেগাত মানে পুৰা বাইকৰ ষ্টাণ্ট চলি থাকে আৰু এতিয়া মানে এইফালে আমাৰ বডি বিল্ডাৰে পুৰা একদম তাৰ ফিগাৰ দেখাই আছে আৰু ইভিনিং টাইমত মানে ওলাই অহা এটা মজাই বেলেগ আৰু মানে ভাবিছিলোঁ আজি অলপ মটৰ ব্লগ কৰিম বুলি কিন্তু মটৰ ব্লগ ন মোৰ চেনেলত লাহে লাহে কমি যোৱা নিচিনা হৈছে কিন্তু আপোনালোকক মানে পুৰা প্ৰমিছ কৰিছোঁ চেনেলৰ পৰা পুৰা মটৰ ব্লগ পাব মোৰ চেনেল ৰাইডৰ প্লেনো চলি আছে তো আপোনালোকে দেখা পাব মোৰ চেনেলত নতুন নতুন ৰাইড গালা লাগি গ'ল কেনেকুৱা একদম ফাইন মজা কিবা এটা কৈ দিয়া বিহু বুলি বিহুৰ শুভেচ্ছা থাকিল বিহুটো আৰু এপ্ৰিলত ক'ত গৈ আছোঁ আপাৰ আছাম গৈ আছোঁ হিলাবলৈ ৰকিং আই লাভ আপাৰ আছাম গৈ আছোঁ দেই সাজু হৈ থাকিব চবেই আৰু জানেই মই
আগৰ পৰাই আপাৰ আছাম ভাল পাওঁ। তো দুইটাই এটা প্লেনিং আছে শিৱসাগৰলৈকে যোৱা। তো কি হয় নাজানো, দেখা যাব। বাকী বিহু টাইমতে যাম, যিহেতু বিহু টাইমত গ'লে বেছি ভাল লাগে। আৰু আপোনালোকে হয়তো যদি যোৱাটো হয় তেনেহ'লে ভিডিঅ'ত দেখা পাব আমাৰ ৰাইড, সৰু সুৰা ৰাইড হয়। আৰু এইটোত মানে আপাৰ আছাম চাগে আমি মিট আপ কৰিব পৰা এইটো কেপাচিটি এতিয়ালৈকে অহা নাই। আৰু আপোনালোকে মৰম ছাপোৰ্ট কৰক, তেতিয়া পিছৰ কথা পিছত। আৰু ইমানখিনি মই ভাবা নাই কেতিয়াও। আৰু আপাৰ আছাম গ'লো মানে এইটো মটৰ ব্লগ নহ'ব, গাড়ী লৈ যোৱা হ'ব, হয় নাই? গাইজটো এতিয়া ইয়াৰ পৰা হৈ গ'ল যাব। আৰু এইফালে বেলিটো দেখা পাইছে বহুত ধুনীয়াকৈ মানে ওলাই আছে। ইভিনিং টাইমত ইয়াত অহা মজাটো বেলেগ। আৰু এইফালে আমাৰ ল'ৰাই পূৰা ৰিলছ বনোৱাত ব্যস্ত হৈ আছিলে। আৰু এইফালে হিৰো হীৰালাল কেচন বা বহুত আচ্ছান বা চলাই আছিলোঁ তাৰ গাড়ীখন। তো দেখা যাওক কি হয়, ক'ৰবাত খুদিয়া বুদিয়া দি দিলে হ'ল। ধুনীয়া ডাইলগ দিম আমাৰ ৰিংকু দাই, কৈ দিয়া নলবাৰীয়া ডাইলগ। এইগিলাকত কি কৰিছা কৈ দিয়া, এটা ডাইলগ দি দিয়া। কিবা কিনবি নি আছোনে? আৰু এটা দিয়া, আৰু এটা। এই হেডফোন 1200 টকা দি কিনিছে, হেডফোন কিনি পুৰা কৰি আছে। এতিয়া ডাইলগ এটা দি দিয়া। কিনছে 1200 টকা দিয়ে, কিন্তু অলপ নিগনিয়ে কুটছে যে সেইকাৰণে অলপ মনটো বেয়া লাগছে। এইফালে ৰিংকুৰ লগৰীকেইটা হা, ৰিংকুক মানে দেখিলে এৰি নিদিয়ে। বোলে চাই হাঁহি এটা মাৰি দিয়া সিহঁতৰ নিচিনাকে। চাই দিয়া এইফালে ৰিংকুৰ লগৰী। এইফালে আনা না ৰিংকুৰ লগৰী। ৰিংকুক পুৰা তোমাৰ এইকেইটা বন্ধু। এইটো যে ভিডিঅ' এটা বনাইছো। অ'কে গাইজ, তো মই কৈছিলোঁ যে আমি লগৰ এজনী ঘৰত আহি আছিলোঁ, মানে পাগল এজনী। আৰু এইজনী আছিলে পাগলজনী, তাই এতিয়া ডেন্স দি আছে। हेलो गाइस, वेलकम बैक टू हिज यूट्यूब चैनल। কি নাম তো? ইউটিউব চ্যানেল নাম কি? কৈ দিয়া, মোৰ ইউটিউব চেনেলৰ নামটো কৈ দিয়া। মানস। মানস। নাপাল তাতকে যদি মোৰ নামটোই দিলি মানস অসম ক। সৰজিত অসম। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। তাই নতুন ড্ৰেছ এটা লগাই আহিছে, কে দেখিছে নে নাই? মানে ৰঙা ড্ৰেছ, এইফালে পেণ্টটো পিন্ধাত মানে দেখি পেলাই বহুত ভাল লাগিছে বুলি ভাবিছিলে, কিন্তু একো ভাল লগা নাই। গৈ আছিলো ফুচকা খাবৰ কাৰণে, আৰু ফুচকাটো খাই পেলাই। কিহৰ নাম? তাই বাৰ্থডেত কি কৰিবি? তই আৰু কাশ্যপে ধুতি পিন্ধি পেলাই নাম গাবি। মিউজিক। তাই বাৰ্থডেত বোলে আমাৰ পাৰ্টিটো কি দিব? পাৰ্টি হৈছে মাহ প্ৰসাদ দিম আৰু ধুতি গেঞ্জি পিন্ধি আহিবি দেই। ইয়াতে নাম চাম গাবি, খোল বজাবি, তই দিদিয়ে দম্বৌটো বজাব, কাশ্যপে নাম গাব। বিহু নাচা নামতো বিহুত খোল নবজায় নহয়, ঢোল বজালে। কিবা এটা গানটো নাচিম বুলি কৈছিলি কি? কুকুৰে পোকে। আৰু একো ফটো উঠাবলৈ নাই, ফটো উঠালে পইচা লাগিব। 10 টকা দিম, নহ'লে পুখুৰীটোত মাৰি পেলাই ভৰাই থৈ দিম, পাবি গ'ল। জ্বলা জুইত ঘিউ ঢালা মানুহ। মই জ্বলা জুইত ঘিউ ঢালা নাই, তোৰ বাৰে লিষ্টখন এনেকে ফ্লিপ হৈ যায়। তো ইমানে কথা। এতিয়া আমি ধুমাধুমি ইয়াৰ পৰা ওলাই যাওঁ, যিহেতু বহুত দেৰি হৈ গ'ল। ইয়াতে 4টামান বাজে, ইয়াতে 5টামান বাজিলে, গতিকে ইয়াৰ পৰা ওলাই যাওঁ ধুমাধুম ফুচকা খাই আকৌ ঘৰত যাব লাগিব। চ' আজিলৈ ব্লগটো ইমানেই। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই বাই। দুজনীয়ে কোৱাহি বাই বাই। এনেকে দেখাই দিয়ে, এনেকে এনেকে কৈ দিয়া। টিল দেন, টাটা। $20 না?